এভৰিৱান গুড মৰ্নিং মই সংগীতাই অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে ওলাইছোঁ পিকনিকলৈ বুলি। সকলোৱে যিহেতু গৈ থকা ভিডিঅ' বা ফটোজবোৰ পাই আছোঁ, আমিতো পিছ পৰি থাকোঁ, তো ভাবিলে আমিও এটা পিকনিক কৰিয়ে আহোঁ। ক'ত গৈছোঁ, কি কৰিছোঁ, সকলোখিনি আপোনালোকক জনাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোকে মোৰ ফালৰ পৰা মেৰি খ্ৰীষ্টমাছ এণ্ড হেপী নিউ ইয়েৰ। বজাৰ বুলিবলৈ সকলোখিনি কৰা হৈ গৈছিলে, বাকী আছিলে খালি মাছ মাংসখিনি। অকল মাংসখিনি, যিহেতু মাছ নাখায়ে আমাৰ কোনেও, মাছ লোৱাৰ কোনো প্ৰয়োজনে নাই বুলি আমি ভাবি লৈ মাংসকে ল'লোঁ। সেয়া দেখিছে অমৰ আৰু ভাগ্যশ্ৰীয়ে লৈ আছে লোকেল মুৰ্গীৰ লগতে আছে মাটন, চিকেন আৰু পৰ্ক। সকলোখিনি বজাৰ কৰোঁতে সময় বহুতখিনিয়ে হৈ গৈছিল, 11 বাজি গৈছিল অলৰেডি। তাৰ পাছত আমি একেবাৰে ওলালোঁ ডেষ্টিনেশ্যনলৈকে। ডেষ্টিনেশ্যনটো কি হয় সকলোখিনি আপোনালোকক জনাই থাকিম, চাই থাকিব। লগতে ৰাস্তাত আমাৰ যিটো অৱস্থা হ'ল, গুগল মেপ চাই যাওঁতে গুগল মেপে আমাক লৈ গ'ল এখন জংঘলৰ মাজলৈ। য'ত লোকেশ্যন দেখাইছিল তালৈকে গৈ আছিলোঁ, কিন্তু গৈ লৈ যিটো ডেষ্টিনেশ্যন আমি মাৰিছিলোঁ সেইখিনি গৈ নাপালোঁ, অন্য জেগাহে পালোঁ। তাৰ পৰা মানুহক সুধি মেলি আহোঁতে আমাৰ বাজি গৈছিল প্ৰায় 1 বাজি গৈছিলে। ফাইনেলি আহি আমি পালোঁ পিকনিক লোকেশ্যন। আজিৰ পিকনিক প্লেচটো হৈছে আমাৰ হাহিম। খুব ধুনীয়া প্লেচ হয়, মই আপোনালোকক দেখাই থাকিম ভিউজবিলাক। আহি আমি ষ্টাৰ্ট কৰি দিলোঁ ব্ৰেকফাষ্টৰ কাৰণে, যিহেতু কোনেও একো নোখোৱাকৈ আহিছিলোঁ। তো প্ৰথমে কৰি ল'লোঁ ব্ৰেকফাষ্টত আছিলে ব্ৰেড, কণী, বাটাৰ আৰু গাখীৰৰ চাহ। সকলোখিনি লৈ গৈছিলোঁ, কিন্তু তাৰে চাহটো খোৱা হোৱা নাছিলে, যিহেতু দেৰি হৈ গৈছিলে। আমি চাহটো নাখাওঁ বুলি ডাইৰেক্ট বনোৱা কুৰাত লাগি গ'লোঁ। সকলোৱে মিলি বস্তুখিনি বনাই মেলি প্ৰায় আমাৰ 3 বাজি গৈছে। 3 বজাৰ লগে লগে আমাৰ ভাত আঞ্জা হৈ গৈছে। হোৱাৰ পিছতে আমি ওলাইছোঁ পিকনিক স্পটটো চাবলৈ। যিহেতু পিকনিক স্পটটোৰ পৰা আমি দূৰত থাকিব লগা হৈছে, গাড়ী নিব নোৱাৰি। তো আমি প্ৰথমে বনাই কুৰাই লৈ সকলোখিনি ৰেডি কৰি ওলালোঁ পিকনিক স্পটটোলৈ। এইখিনি টাইম খুব ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ সকলোৱে। ওলাই গৈছোঁ পিকনিক স্পটলৈকে গোটেইকেইটা ফূৰ্তি কৰি। কিন্তু আমাৰ টাইম নাই, দ্যাটছ ৱাই আমি ঘৰত বনাই খাওঁ। পিকনিক স্পটটো চাৰিওফালে বাৰু আপোনালোকক দেখাই দিছোঁ। খুব কম সময়ত মই কৰিছোঁ, যিহেতু ফূৰ্তি কৰিবলৈ গৈছোঁ। ব্লগিঙৰ কাম বেছি নহ'লে, তো সকলোকে এবাৰ চিনাকি কৰি দিছোঁ। মুখকেইখন সকলোৰে চাই ল'ব গোটেইকেইটা। আমি এইকেইজন মানুহে গৈছোঁ খুব ধুনীয়াকৈ ফূৰ্তি কৰি। পিকনিক বুলি ক'লে খোৱা বোৱাটো মেটাৰ নকৰে, ফূৰ্তিটো মেইন হয়। তো আমি সেইখিনিয়ে কৰিলোঁ। খোৱা বোৱাৰ কথাটো গম পাইছেই। মাটন যিটো নিছিলোঁ 2 কিলো মাটন, আমি আকৌ ঘৰলৈ বেক কৰি আনি ৰাতি বনাই খোৱাৰ প্লেন আছিলে। তো সেনেকৈ আমাৰ পিকনিকটো শেষ হ'ল। ৰাতিও প্ৰায় হৈ গৈছিলে, আমি খাওঁতে আন্ধাৰ হওঁ অৱস্থা হৈছিলে। তেনেকেই অলপ ফূৰ্তি কৰি এটা দিন খুব ধুনীয়াকৈ বন্ধুৰ লগত কটাই ঘৰলৈ বুলি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।